মিৰৰৰ দাপনৰ প্ৰথম ফৰ্মুলা এটো হল বস্তু এটা কিমান দূৰত আছে আৰু তাৰ প্ৰতিবিম্বটো কিমান দূৰত গঠন হ'ব আৰু তাৰ ফোকাস লেংথ কিমান ফোকাস দৈৰ্ঘ্য কিমান নাভি দৈৰ্ঘ্য কিমান এই তিনটাৰ মাজত এটা সম্পৰ্ক আছে প্ৰথমতে ধৰি লোৱা এইখন মিৰৰ ইয়াতে ড্ৰ কৰিলো এইটো হল তোমাৰ কনকেভ মিৰৰ গুহা টাইপ হৈ আছে ন কনকেভ অবতল এইটো পইণ্ট পি এটা বস্তু আছে সাপোজ ইয়াতে কোবাত আছে আৰু কিবা এটা ডিসটেন্সত আৰু ইয়াতে ধৰি এটা পইণ্ট জানো আমি এফ টো জানিলো ফোকাস পইণ্টটো এই ফোকাস পইণ্টৰ পৰা পি লৈকে এই দূৰত্বটো স্মল আখৰ এফ টোৰে বুজায় এই ডিসটেন্সটো স্মল আখৰ এফ টোৰে বুজায় এতিয়া এই ডিসটেন্সটো এই পইণ্টটো ইয়াতে টাচ কৰি আছে ন এইটো ডিসটেন্সক ইয়াৰ পৰা পি লৈকে এইটো ডিসটেন্সক কোৱা হয় ইউ বুলি ধৰি কোৱা হয় ইউৰে বুজোৱা হয় আৰু ধৰি লোৱা তাৰ প্ৰতিবিম্বটো গঠন হৈছে কোবাত ইয়াতে কোবাত গঠন হৈছে আৰু মই এনে এটা ড্ৰ কৰিছো এক্সাক্ট আগৰ ৰুল বিলাক ফলো কৰা নাই এনে গঠন কৰি লৈছো সেইটোৰ পৰা এই পি পইণ্টটো লৈকে এই পইণ্টৰ পৰা এই পি লৈকে যিখিনি ডিসটেন্স সেইখিনি কোৱা হয় ভি মানে তিনটা বস্তু আছে প্ৰথমটো হল বস্তু এটা দূৰত্ব এই এক্সিস ডালত পিৰ পৰা বস্তুটো য'ত আছে সেই ডিসটেন্সটো কোৱা হয় ইউ য'ত প্ৰতিবিম্বটো ফৰ্ম হৈছে য'ত গঠন হৈছে সেই প্ৰতিবিম্বৰ ডিসটেন্স সেই পোল পইণ্ট পি পইণ্টৰ পৰা কোৱা হয় ভি আৰু ফোকাস পইণ্টটো নাভি কেন্দ্ৰটো সেই পি পইণ্টৰ পৰা কোৱা হয় এফ এই তিনটাৰ মাজত সম্পৰ্কটো হল খুব সহজ 1/u plus 1/v equal to 1/f এইটোৱে ফৰ্মুলা কি ফৰ্মুলা 1/u ডিসটেন্সৰ উল্টা objective distance প্ৰতিবিম্বৰ ডিসটেন্সটোৰ উল্টা সমান ফোকাস লেংথৰ উল্টা এই ইউ ভি at ডিসটেন্স দেই আগতে তোমালোকে ফিজিক্সত আগতে যেতিয়া পঢ়িছা ইউ ভি এইবিলাকক স্পিডৰ লগত ইউজ কৰিছিলো আমি ইউ ভি আখৰ কেইটা ইয়াত অপটিক্সত যেতিয়া আমি পোহৰৰ কথা পঢ়িম তেতিয়া হলে ইউ ভি এইবিলাক ডিসটেন্স আৰু ম্যাগনিফিকেশন তাৰ কিমান ডাঙৰ হ'ল ম্যাগনিফিকেশন এম বিবৰ্তন বুলি কয় যেন পাইছো ন ম্যাগনিফিকেশনটো এইটো ধৰি লোৱা তোমাৰ এইটো উচ্চতা h আৰু অবজেক্টটো আৰু যেটো প্ৰতিবিম্ব হল তাৰ h প্ৰাইম মানে ওপৰত এটা লাই কৰি দিয়ে ফৰ্মুলাটো হল h প্ৰাইম ডিভাইডেড বাই h এটো সহজ কথা কিমান ডাঙৰ হল কিমান সৰু হল এইটো এইটোৰে হৰণ কৰিলে ওলাই যাব কিমান গুণ যদি এইটো ইমান ডাঙৰ হৈ গল দুগুণ হৈ গল এইটো উচ্চতাটো ডিভাইডেড বাই এইটো উচ্চতাই তোমাক 2 দিব যদি এইটো আধা হৈ গল এইটো ডিভাইডেড বাই এইটোৱে তোমাক 0.5 দিব এইটো আৰু এটা ধৰণে পাৰি এইটো হল -v/u এইকেইটা তোমালোকে এতিয়া বাহিৰ কৰিব নালাগে এইটো তোমালোকে মনত ৰাখিলেই হ'ল ইয়াৰ এটা মাইনাস সাইন আছে এইটো এটা ইম্পৰ্টেন্ট বস্তু এই তুমি ইউ আৰু ভিৰ সাইনটোৰ ওপৰত ডিপেন্ড কৰি এই সাইনডাল চেঞ্জ হৈ থাকিব আমি এটা উদাহৰণ লম তাৰ পিছত তোমালোকক বুজাম হেতুৱে কেনেকৈ এই সাইনডাল চেঞ্জ হয় গতিকে দুটা ফৰ্মুলা পালো ইউ ভি আৰু ৰিলেশন আৰু এফ ৰ মাজত আৰু এটা হল ম্যাগনিফিকেশনটোৰ এই হল h প্ৰাইম ওভাৰ h প্ৰতিবিম্বটোৰ যিমান উচ্চতা ডিভাইডেড বাই বস্তুটোৰ উচ্চতা নাইবা মাইনাস প্ৰতিবিম্বটোৰ যিমান দূৰত আছে ডিভাইডেড বাই বস্তুটো কিমান যিমান দূৰত আছে